নমস্কাৰ ফ্ৰেণ্ডছ, এয়া দাদা সকলোৱে দেখি থাকে ফেচবুকত আৰু মোৰ চেনেলৰ থ্ৰুৱেদি আপোনাক ৱেলকাম জনাইছোঁ। নমস্কাৰ। আৰু অগ্নিনাভ মন্দিৰত ইমান ধুনীয়াকৈ দাদাই সেৱা ধৰি আহিছে আজি ৰাইজৰ কাৰণে। কি ক'ব দাদা, আপোনাৰ কেনেকুৱা ফিল হয় মানে, যিহেতু আমি লাইভত দেখি থাকোঁ আপোনাক ইমান ধুনীয়াকৈ কয় কথাখিনি মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, এই মন্দিৰ ভাগৰ বিষয়ে অলপমান জনাই দিয়ক। ধন্যবাদ। একচুৱেলি কি হয়, নিজৰ যদিও বহুত ব্যস্ততা, মই এজন ব্যৱসায়ী। আপুনি ব্যৱসায় কৰে? মোৰ দুখন দোকান আছে, এখন কাপোৰ আৰু এখন ফাষ্ট ফুড। কিন্তু মই দোকানখনত গৈ ৰাতি 8টা বজাত পাওঁ, জাষ্ট মই কেছটো ক্ল'জ কৰোঁ। বুধবাৰ আৰু শনিবাৰ মোৰ কিছুমান কাম থাকিলে বেলেগ বেলেগ কাম এই সময়টোতে মই কৰোঁ। আৰু ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে যেতিয়া বেংক বন্ধ হৈ যায় সেই দিনটোত মই যাব নোৱাৰোঁ। বাকী বুধবাৰৰ দিনাই যাওঁ, তথাপিও মন্দিৰত সেই বাৰটো এপাক মাৰোঁ। কেতিয়াবা গধূলি সময়তো এপাক মাৰোঁ যে কিবা কৰিবলগীয়া কাম আছে নেকি। একচুৱেলি মই ভাবোঁ যে মই আহোঁ বুলি মন্দিৰলৈ অহা নাই, যিহেতু ভগৱানে যে ভক্তৰ সেৱক হিচাপে মোক সেইখন ভগৱানে সুবিধা দিছে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। আৰু যিহেতু সৃষ্টি তেওঁৰে, পালন তেওঁৱে কৰিব, গতিকে জীৱনৰ সকলো তেওঁৰ ওপৰতে অৰ্পণ কৰিছোঁ। তেওঁ যেনিয়ে নিয়ে তেনিয়ে যাওঁ। খালি ভক্তক খুব ভাল পাওঁ। কেতিয়াবা যদি কোনোবা ভক্তই মনত দুখ পায়, মই খুব মানে বেছি দুখ পাওঁ। আৰু কেতিয়াবা এনেকুৱা হয়, মই নিজৰ কাৰণে এগছি চাকি জ্বলাবলৈ মই মনত ভাবোঁ, আৰু সেই সময়ত যদি কোনোবা ভক্তই মোক ফোন কৰে যে তেখেতৰ কাৰোবাৰ অসুখ আছে, কাৰোবাৰ কিবা আছে, তেতিয়াহ'লে মই তেওঁৰ নামটো সোধোঁ আৰু সেই বন্তিগছ তেখেতৰ হয় মই উৎসৰ্গা কৰি থৈ গুচি আহোঁ। আৰু খুব ৰিজাল্ট পাইছোঁ। বাবাই মানে তেনেকুৱা ভক্তৰ ক্ষেত্ৰত মানে কি কৰিছে, খুব মানে ভাল ৰিজাল্ট দিছে। মোৰ পিছত মই হেপী ফিল কৰোঁ যে পিছত মই খবৰ পাওঁ যে তেওঁ আৰোগ্য লাভ কৰিছে। কিন্তু তাৰ কাৰণে মোৰ একো নাই, কিন্তু মই বাবাক ধন্যবাদ দিওঁ। বাবাক ভাবোঁ, সদায় এটাই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তুমি সেইখন মোক শক্তি দিয়া, যাতে মই যিজন ভক্তৰ কাৰণে যদি কেতিয়াবা তোমাক প্ৰাৰ্থনা কৰোঁ, তুমি সেই প্ৰাৰ্থনা স্বীকাৰ কৰিবা। বঢ়িয়া। আৰু মই ভাবোঁ এতিয়া ৰিচেণ্টলি দেখিছোঁ, সেয়া ইউটিউবেই হওক বা সেয়া ফেচবুকেই হওক, চবতে প্ৰচলিত হৈছে এই মন্দিৰ ভাগ, অগ্নিনাভ মন্দিৰ। আৰু বিভিন্ন ঠাইত গম পাইছে মানুহে যে নাজিৰা দেৱভাগ মন্দিৰ আছে, খুব এটা জাগ্ৰত মন্দিৰ হয়। আৰু কিছুমানে আকৌ দেখিছোঁ দেখাক দেখি পিনে মন্দিৰলৈ আহে। সেই ভাওটো মই বিচাৰোঁ যে মানুহৰ নাথাকে, মনৰ পৰা যেতিয়া প্ৰভুক মানে যাতে মনৰ পৰা মানিব লাগে, আৰু নিজৰ মনৰ পৰা মানি আহিব লাগে, যে কাৰোবাক দেখি কিবা ৰিজাল্ট পাইছোঁ বুলি আহিব নালাগে। সেইটো ক'ব বিচাৰোঁ। হয়, একদম সঁচা কথা। ভগৱানৰ জেগাত কি হয়, ভগৱানৰ জেগাত বহুত যায়। বহুতে গৈ প্ৰথম লক্ষ্য কৰে যে ইয়াত একচুৱেলি কেনেকৈ কি হয়। বহুতে লক্ষ্য কৰে যে ইয়াত কামখিনি এনেকুৱা ধৰণে হয়, বা সমালোচনা কিছুমান কৰে, বিভিন্ন ধৰণৰ, মানে মন সন্তুষ্ট নহয়। একচুৱেলি কি হয়, ভগৱানৰ জেগাত যাব লাগে। আগতে আমাৰ এটা কথা আছিলে, আমি যিহেতু আমাৰ গুৰুজনাৰ সৃষ্টি, আমাৰ প্ৰত্যেকখন গাঁৱত আমাৰ এভাগী নামঘৰ আছে। আমি নিজকে অসমীয়া হিচাপে প্ৰাউড ফিল কৰোঁ। আৰু মই সঁচাকৈ মই এটা বস্তু ভাবোঁ যে মই মৃত্যুৰ সময়তো ভগৱানক এটাই বিচাৰিম, যাতে ভৱিষ্যতে যদি মই মানুহ হিচাপে জন্মগ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেই শংকৰ গুৰুজনাৰ আশীষ প্ৰাপ্তি এই অসমীয়া জাতি আৰু অসমীয়া হৈ মই যাতে পুনৰ জন্ম গ্ৰহণ কৰোঁ। কিয়নো আমাৰ আটাইতকৈ ডাঙৰ কথা হয়, আমাৰ এভাগী গাঁৱত নামঘৰ আছে। মই নামঘৰৰ পূৰা নিষ্ঠাৰে মই নামঘৰৰ প্ৰত্যেকটো দায়িত্ব মই পালন কৰোঁ। চৰকাৰৰ ফাণ্ড আহিলে মই নিজে যোগাযোগ কৰি মেলি চৰকাৰৰ ফাণ্ড উলিয়াই নামঘৰৰ টাইলছ লগালোঁ, নামঘৰ যথেষ্ট ডেভেলপ কৰিলোঁ। এইটো কাৰণে আপোনাক কৈছোঁ, যিহেতু এই ভাগ হৈ গ'ল শিৱ মন্দিৰ, সেই ভাগ হৈ গ'ল নামঘৰ। শিৱগীতাত লিখা আছে, স্পষ্ট আছে যে কেতিয়াও ভগৱানক মানে শিৱ আৰু কৃষ্ণৰ ভিতৰত প্ৰভেদ আনিব নালাগে। কোনোবাই যদি কৃষ্ণক মানিছে কৃষ্ণক মানক, কোনোবাই যদি শিৱক মানিছে শিৱক মানক, যদি সময় আছে কৃষ্ণ শিৱ যাকেই নহওক মানক। কিয়নো হিন্দু ধৰ্ম এনেকুৱা এটা ধৰ্ম য'ত এটা পাথৰক পূজা কৰিও মানুহে তাৰ পৰা বহুত কিছুমান পাইছে। বিশ্বাসে মিলয় হয়। আৰু আটাইতকৈ ভাল কথা কি, আজি এই মন্দিৰ ভাগত বিভিন্ন ভক্ত আহিছে। গতিকে ভক্ত অহাৰ লগে লগে কি হয় যে এটা সংস্কাৰ হয়। কোনোবা যদি কোনোদিনা মন্দিৰো যোৱা নাই, তেখেত যদি বিপদত পৰিও আহিছে, সিও এটা জীৱনৰ সংস্কাৰ। গতিকে ভগৱানৰ জেগাত যাবৰ কাৰণে বয়সৰ কথা ভাবিব নালাগে, ভগৱানৰ জেগাত যাবৰ কাৰণে সময়ৰ কথা ভাবিব নালাগে। যেতিয়াই মনত ধাৰণা আহে যে মই ভগৱানৰ জেগাত যাম, আৰু তেতিয়াই যাব লাগে। নহ'লে জীৱনটো ইমানেই ক্ষুদ্ৰতম, বৃহৎ পৃথিৱীখনত কেতিয়াবা নিজৰ ভৰি ৰাখিবৰ কাৰণে এক মুহূৰ্তৰ কাৰণে জেগা নাইকিয়া হৈছে। আচলতে মই ভাবোঁ আমাৰ জীৱনটো এটা পৰুৱা সমানে। একদম যদি সৃষ্টিৰ আপুনি চাই, তেতিয়াহ'লে সৃষ্টিত আমি এটা ক্ষুদ্ৰতম অনুযায়ী যাক হয়তো দূৰবীণেও ঢুকি নাপাব। গতিকে আমি এনেকৈ এটা জীৱ, গতিকে আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ। গীতাত এষাৰ কথা আছে
যে কৰ্মই ধৰ্ম। গতিকে কৰ্ম আমি নিজৰ কৰ্ম কৰিছোঁ, যি কৰ্মই মোৰ পৰিয়ালটো মই পোহপাল দিছোঁ বা যি কৰ্মই মোৰ ব্যৱসায়ৰ জৰিয়তে মই আন 4-5টা পৰিয়ালক মই কৰ্মসংস্থাপন দিছোঁ, সেইটো হৈ গ'ল মোৰ কৰ্ম। আৰু মন্দিৰত মই এভাগী কৰ্ম কৰিছোঁ য'ত মই ভক্তক সেৱক হিচাপে মই কাম কৰিছোঁ। আৰু এইটো বহুত ডাঙৰ কথা কি, এইটো ভগৱানে যদি নিবিচাৰে তেতিয়াহ'লে আমাৰ নিচিনা সাধাৰণ মানুহে ইমান একনিষ্ঠভাৱে মানে ভক্তৰ কাৰণে লাগি থকাটো সম্ভৱ নহয়। বাবাই সেইখন শক্তি দিছে আৰু সদায় বাবাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ জনমে জনমে তোমাৰ সেৱক হিচাপে ৰাখা। বঢ়িয়া। আৰু লাষ্টত সৰুকৈ আপুনি অসমবাসী ৰাইজ বা গোটেই দেশবাসী ৰাইজক কি ক'ব বিচাৰিব? মই চেনেলৰ থ্ৰুৱেদি আপোনাক সুধিছোঁ মন্দিৰৰ বিষয়ে, মহাদেৱৰ বিষয়ে। আৰু এইবাৰ শাওণ মাহ পৰিছে, শাওণ মাহত কয় যে শিৱক আৰাধনা কৰিলে সোনকালে ফল পায়। আৰু তেওঁ সঁচাকৈ নাজিৰাত দেখিছোঁ এটা মন্দিৰত আপোনাৰ নন্দী মহাৰাজে পানী খোৱা গাখীৰ খাইছোঁ। সঁচা মই নিজেও খুৱাই মই ৰাতি গম পালোঁ। সেইটো বিষয়ে কি ক'ব? মই গম পালোঁ যে সঁচাকৈ খাইছে। মই ৰাতি 9:30 বজাত মই এভাগী মন্দিৰত গ'লোঁ, গৈ মই নন্দীক মই দিলোঁ, মোৰ হাতেৰে 2 চামুচ গাখীৰ খাইছে, 2 চামুচ পানী খাইছে। কিন্তু মই কোনো সামাজিক মাধ্যমত মই কাকো কোৱা নাই, কিয়নো এইবিলাক বৰ বিতৰ্ক বিষয়, মানে বহুত বৈজ্ঞানিক দৃষ্টিভংগীয়ে বিভিন্ন ধৰণৰ চাব। গতিকে ভগৱানক মই বিতৰ্কলৈ নিব মই কেতিয়াও নিবিচাৰোঁ। যে যি বিশ্বাস কৰে বিশ্বাসে মিলয় হৰি। মানুহৰ মনত ভগৱানৰ প্ৰতি ভক্তি থাকিব লাগে, ভয়ে ভক্তি। আজিকালি মানুহৰ ভয় নাই কাৰণে মানুহ যিকোনো বেয়া কাম কৰে, মানুহ সদায় বিপদৰ সন্মুখীন হয়। যিখিনি মানুহৰ মনত ভয় থাকে গতিকে তেওঁলোকৰ মনত ভক্তি থাকে, ভক্তি থাকিলে কেতিয়াও বেয়া কাম নকৰে, ভয় থাকিলে কেতিয়াও বেয়া কাম নকৰে। আৰু সমগ্ৰ অসমবাসীক মই এটাই মোৰ ফালৰ পৰা মই বিনম্ৰ অনুৰোধ কৰিম যে আমাৰ ইয়াত অগ্নিনাভ শিৱ মন্দিৰ বহুত কিবা চমৎকাৰ নহয়, বেলেগ মন্দিৰো আছে, সকলো মন্দিৰতে ভগৱান আছে। প্ৰত্যেক শিৱ মন্দিৰ, প্ৰতিভা শিৱ মন্দিৰ আমাৰ অতি বুকুৰ আপোন। আমি হিন্দু হিচাপে জন্মগ্ৰহণ কৰিলোঁ, গতিকে হিন্দু হিচাপে আমাৰ হিন্দু যিহেতু এটা অতি পুৰণা সভ্যতা, গতিকে আমি যদি চাওঁ আমি সন্ত ভাগৱত বৈষ্ণৱ ধৰ্ম, নহয় জানো? গতিকে মই হিচাপে মই গুৰুজনাৰ নীতি আদৰ্শকো পালন কৰোঁ। বহুতে ক'ব পাৰে যদি তুমি গুৰুজনাৰ নীতি আদৰ্শ পালন কৰা তেতিয়াহ'লে শিৱ মন্দিৰত কিয়? গতিকে শিৱ হৈ গ'ল এজন, যদি আমি ভাবোঁ যে দেৱাদিদেৱ মহাদেৱ, শিৱজীৰ ওচৰত যি ভক্ত আহে শিৱজী বহুত সোনকালে সন্তুষ্ট হয়। আৰু ঠিক তেনেকৈ যেনেকৈ তুষ্ট হয় তেনেকৈ ৰুষ্টও হয়। গতিকে এনেকুৱা এটা কথা যে আহক অগ্নিনাভ মন্দিৰলৈ সকলোৱে আহক, আমাক সেৱক হিচাপে আপোনাৰ সেৱা কৰিবৰ কাৰণে আমাক সেৱাৰ সমভাগী কৰক, আমাৰ সেৱাৰ উপযুক্ত ভক্ত হিচাপেও ভগৱানে সেইখন আমাক শক্তি দিয়ক। আৰু লগতে প্ৰত্যেকজন মানুহৰ কল্যাণ হওক। যিহেতু আমি যদি চাওঁ এই যিদিনা ধৰক যেতিয়া আমাৰ কৰোণা মহামাৰী আহিছে, তাৰ পাছৰ পৰা কিন্তু ভাল সময় নহা হ'ল, পৰ্যায়ক্ৰমে বেছি বৰ বেয়া সময় আহি আছে। এতিয়া দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগ দুটা জেগাত বেছি হৈ আছে। প্ৰাকৃতিক দুৰ্যোগ যদি চাওঁ, বানপানী অসমত আৰু তাৰপিছতে হিমাচলত। কিয় হয়? হিমাচল আৰু অসমত এইটো কাৰণেই হয়, হিমাচল আৰু অসমত আটাইতকৈ বেছি শিৱৰ প্ৰতি মানে ভক্তি আটাইতকৈ বেছি আছে মানুহৰ। আৰু কি হয়, শিৱজী ক'ত থাকে? শিৱজী সদায় পৰ্বতত থাকে, নহয় জানো? আৰু গোটেই আমাৰ নৰ্থ ইষ্ট পৰ্বত পাহাৰে ভৰি থকা, হিমাচল গোটেই পৰ্বত পাহাৰে ভৰি থকা। আৰু এই তেজপুৰত আমাৰ বানৰজা, য'ত শিৱজীয়ে হৰিহৰৰ য'ত যুদ্ধ হৈছে, শদিয়া পুৰণি বিদৰ্ভ ৰাজ্য, কুণ্ডিল ৰাজ্য, নহয় জানো? গতিকে সেয়াই হৈ গ'ল আমাৰ ভগৱান কৃষ্ণ শহুৱেকৰ জেগা। গতিকে আমি কেনেকুৱা জেগাত আমি বাস কৰিছোঁ, আমি বহুত লাকি। গতিকে সেইটো কাৰণে শিৱজীৰ ভক্ত অসমত বহুত বেছি। আৰু অসমত শিৱজীৰ যেনেকৈ আমাৰ একদম পুৰণা শিৱসাগৰ শিৱ মন্দিৰ, ঠিক আছে, শিৱসাগৰ শিৱদৌল, তেনেকৈ ধৰণৰ মহাভৈৰৱ মন্দিৰ অসমত বহুত আছে শিৱজীৰ। আমাৰ পবিত্ৰ কামাখ্যা ধাম আছে। আমাৰ কাৰণে আটাইতকৈ ভাল কথা যে আমি কামাখ্যা ধামৰ নিচিনা পবিত্ৰ জেগাত আমি জন্মগ্ৰহণ কৰিছোঁ। গতিকে আমাৰ ইয়াত অসম ভূমিত যদি কোনোবাই আহি যদি যি ধৰণে পূজা পাৰ্বণ সেইভাগে কৰিব নোৱাৰিলেও যদি প্ৰত্যেকটো দুখটো যদি ভগৱানক অৰ্পণ কৰিছে, গতিকে ভগৱান তাতেই সন্তুষ্ট হৈছে। সহজে পোৱা যায়, ভগৱানক সহজে পোৱা যায়। আজি প্ৰত্যেক ক্ষেত্ৰত গুৰুজনাই যেনেধৰণে কৈছে যে কৃষ্ণ নামে যদি কোনোবাই কৃষ্ণকো ভজিছে, গতিকে কৃষ্ণ নামেও তেখেত উদ্ধাৰ হ'ব পাৰে। এইটো এটা অভ্যাস। অভ্যাস কি হ'ল, যেনেকৈ অজামিলা নাৰায়ণৰ নাম লৈ মৃত্যুৰ সময়ত উদ্ধাৰ হৈছিলে, ঠিক তেনেধৰণে মানুহৰ মনত এজন আৰাধ্য দেৱ থাকিব লাগে, যিজনক
বিভিন্ন সময়ত আৰাধনা কৰিব আৰু মৃত্যুৰ আৰু সময়ত মই ভাবোঁ সেইটো সকলো মানুহৰ তাতে আছে সেই চৰ্চা নাই সেই মনৰ পৰা সেয়া জাগৃত কৰিব লাগিব সেই জাগৃত কৰিব লাগিব গতিকে বাকী ভাৰতভূমিটো পবিত্ৰ ভূমি আৰু ৰিচেণ্টলি দেখিছোঁ আপোনাৰ সেই কেদাৰনাথ যায় বহুত মানুহে ৰিচেণ্টলি বহুত মানুহ গৈছে কেদাৰনাথত আৰু তাত গৈ ইমান এটা পবিত্ৰ স্থলত গৈ কিছুমানে নিজৰ ৰিলছ বনাই বা বেলেগ ধৰণে প্ৰস্তুত কৰে তাত সেইটো বিষয়ে কি ক'ব মন্দিৰত যাতে সেইটো কৰিব নহয় মন্দিৰত কৰিব নালাগে যিহেতু বৰ্তমান সময় হৈ গ'ল যে এইটো এনেকুৱা এটা সময় য'ত নেকি টেকন'লজিৰ একেবাৰে শীৰ্ষত পালে আপুনি চাব যেতিয়া পৃথিৱীত কিবা এটা বস্তু শীৰ্ষত পাবগৈ তাৰপিছত কিন্তু আৰু সৃষ্টি হ'বলৈ নাথাকে ধ্বংস হ'বলৈহে থাকে আজি যদি আপুনি পৰমাণু বোমাৰ ক্ষেত্ৰত চায় নিউক্লিয়াৰ পাৱাৰটো ইমানেই বেছি হৈ গ'ল প্ৰত্যেকখন দেশৰ ওচৰত নিউক্লিয়াৰ ভাণ্ডাৰ আছে গতিকে এটা দিনত নিজেই নিজক গোটেই মানুহক ধ্বংস কৰি দিব ঠিক তেনেধৰণে আজি টেকন'লজি আজি আমি ফেচবুক পাইছোঁ আজি ফেচবুকত বিভিন্ন ধৰণৰ ধৰক ইনষ্টাগ্ৰামেই হওক ফেচবুকেই হওক ইউটিউবেই হওক পাইছোঁ নতুনকৈ আহিছে ব্লক চেইন য'ত আজি আমি ফেচবুকত কিবা এটা দিছোঁ কোনোবাই বেয়া বুলি সমালোচনা কৰিছে আমি ডিলিট কৰি দিছোঁ ব্লক চেইন আহি দিয়াৰ লগে লগে কোনো তাত ডিলিটৰ অপশ্যন নাথাকে গতিকে এই লাইফ টাইম থাকি যাব ঠিক তেনেকৈ AI টেকন'লজি আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ লগে লগে মানে ভাৰতবৰ্ষত এনেকুৱা হৈছে মেডিয়েটৰ গোটেই কামখিনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কৰিব ফাৰ্মাচীত মানে এজন মানুহে আৰু চব ফাৰ্মাচীত মেডিচিন বিকিব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আৰু গুগলৰ নিচিনা কোম্পানী এনেকৈ ধৰণৰ কৈছে যে দুইযোৰ মানুহৰ চকু চায়ে মানে কৈ দিব পাৰিব অহা দিনত যে মানুহজনৰ কি বেমাৰ আছে কি মেডিচিনে কাম কৰিব পৃথিৱীৰ কিমান শীৰ্ষত পাই গৈছে গতিকে টেকন'লজি ইউজ কৰক টেকন'লজি ইউজ কৰাটো ভাল কিন্তু টেকন'লজিটোৱে যাতে ক্ষতিসাধন কৰিব নালাগে কিন্তু আজি কিছুমান ৰিলছ বনাই মেলি সৰু সৰু ল'ৰা ছোৱালীক মোবাইল দি মেলি বহুত ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস হৈ গৈছে বহুত মহিলা বিপদে পৰিচালিত হৈছে ধন্যবাদ লগ পাম ফোন কৰিম গতিকে সেইখিনিৰ কাৰণে সকলোৱে মন দিয়া উচিত মই ভাবোঁ যে মানুহে পৰাপক্ষত এটা কাম কৰিব লাগে আমি যেনেকৈ মন্দিৰত আহিলে আমি এঘণ্টা সময় ভগৱানক ধৰক আৰু মই ভাবোঁ সকলো মানুহে এঘণ্টা বুলি নহয় আধা ঘণ্টা সময়ো ভগৱানৰ কাৰণে দিব পাৰে নহয় সকলো মানুহে মই এইটো কৈছোঁ যেতিয়া আমি এটলিষ্ট মন্দিৰত আহোঁ এঘণ্টা সময় যদি আমি ফোনটো ছুইচ অফ কৰি ৰাখোঁ প্ৰথম এটা অভ্যাস কৰিব লাগে যে ডেইলি কোনোবা এটা সময় এঘণ্টা এটলিষ্ট মোবাইলটো ছুইচ অফ কৰক নিজৰ মোবাইলটো ছুইচ অফ কৰক পৰাপক্ষত ৰাতি 10টাৰ পিছত মোবাইল অফ ৰাখিব লাগে ৰাতিপুৱা 8টাৰ আগত মোবাইল পৰাপক্ষত অন কৰিব নালাগে যিসকলৰ বহুত বিশেষ কাম নাই কিয়নো মোবাইলে কিন্তু বহুত ধ্বংস কৰিছে যিজনে মোবাইল সৃষ্টি কৰিছে তেওঁ নিজে মোবাইল ইউজ নকৰে গতিকে আজি আমাৰ মন্দিৰত আপুনি এটা বস্তু বহুত ডাঙৰ কথা আপুনি লক্ষ্য কৰিছেনে বহুত যুৱক যুৱতী আহিছে ন বোৱাৰীৰ সাজেৰে কাৰোবাৰ বিবাহৰ 4 বছৰ 5 বছৰ 10 বছৰ হৈছে সন্তান নাই এই বস্তুটোতো আগতে হোৱা নাছিল গতিকে আমাৰ যিটো ৰেডিয়েশ্যন এইটো এটা ৰেডিয়েশ্যনৰ পৰা 2 নম্বৰ গুটখা চৰকাৰে এটা বস্তু জানে যে গুটখা এনেকুৱা এটা ভয়ানক বস্তু যিটোৱে অহা দিনত ভয়ানক কেঞ্চাৰ ৰোগ ল'ব গতিকে তাৰ কাৰণে চৰকাৰে অলৰেডি কেঞ্চাৰ ইনষ্টিটিউটহে খুলি দিছে জিলাই জিলাই কেঞ্চাৰ মেডিকেল খুলিছে কিন্তু কেঞ্চাৰ যি কাৰণে হৈছে সেই উৎসটো কিন্তু বন্ধ কৰিবলৈ বিচৰা নাই কিয়নো সেইবিলাক উৎসৰ পৰা আটাইতকৈ বেছি চৰকাৰৰ ৰয়েলিটি কালেকশ্যন আজি মদৰ পৰা বেছি ৰেভিনিউ বেছি আহে আজি যদি আমি চাওঁ গুটখাজাতীয় খাদ্যৰ পৰা ৰেভিনিউ আমাৰ বেছি আহে গতিকে এই চেক্টৰবিলাক একচুৱেলি চৰকাৰে বন্ধ কৰিব লাগে আপোনাক মই সৰু এটা উদাহৰণ দিম যেতিয়া গান্ধী জয়ন্তী আহিব তাৰ 15 দিনৰ আগৰ পৰা একদম পলিথিন নিষেধ দিয়ক দোকানত পালে ফাইন যি মানে 100 মাইক্ৰনৰ ওপৰত থাকিব লাগে তাৰ তলত থাকিলে ফাইন হ'ব কিন্তু শেষত গৈ কি হৈছেগৈ এতিয়া অলিয়া গলিয়া পলিথিন কোনো মাৰ বাপ নাই যিকোনো পলিথিন পৰিৱেশ আকৌ খতম গতিকে প্ৰশাসনো এনেকুৱা হ'ব নালাগে যে এটা নিৰ্দিষ্ট উৎসৱ বা কিবা এটা মানে গান্ধী জয়ন্তীয়ে হওক বা কিবা এটা চৰকাৰৰ কিবা এটা নিৰ্দেশ আহিলে কেইদিনমানৰ কাৰণে বন্ধ কৰিব তাৰপিছত একো নাথাকিব গতিকে সমাজত প্ৰত্যেকজনৰ দায়িত্ব আমি যদি ভাবোঁ আমি মন্দিৰত সেৱক হিচাপে কাম কৰিছোঁ আমাৰ পৰা যদি 10জন ভক্তৰ যদি কল্যাণ হয় আমাৰ পৰা যদি 100জন ভক্তৰ কল্যাণ হয় যদি মানুহৰ মনত যদি ভগৱানৰ প্ৰতি ভক্তি হয় যদি মানুহে বেয়া কামৰ পৰা যদি দূৰত থাকে যদি মানুহে ভাল কাম যদি এটা জীৱনৰ ব্ৰত হিচাপে লয় এজনে আনজনৰ প্ৰতি যদি সমভাৱনা ৰাখে এজনে আনজনক যদি বিপদত সহায় কৰিব পাৰে তেতিয়াহ'লে তাতকৈ আৰু পৃথিৱীত মানৱ ধৰ্ম আৰু মানৱ ধৰ্মই হ'ল শ্ৰেষ্ঠ ধৰ্ম মই এই মন্দিৰত আহিছোঁ মই শিৱক বিশ্বাস কৰোঁ দেৱাদিদেৱ মহাদেৱক বিশ্বাস কৰোঁ কিন্তু মই তেখেতক দেখা নাই কিন্তু তেখেতৰ ওপৰত মই ইয়াত অহা প্ৰত্যেকজন ভক্তক পাইছোঁ কোনে জানে তাৰ ওপৰতে গতিকে সেইটো কাৰণে কোনেও কাকো বেয়া কথা ক'ব নালাগে প্ৰত্যেকজনক আদৰ
সন্মানেৰে প্ৰত্যেকজনক ব্যৱহাৰ কৰিব লাগে। জীৱনত যদি কেতিয়াবা কোনোবাই কাৰোবাক খুব যদি দুখো দিছে, যদি সেই মানুহজনে যদি কেতিয়াবা লগ কৰি আগতীয়াকৈ যদি আপোনাক মাত এষাৰ দিছে, যদি কয় মোৰ ভুল আছিলে বেয়া নাপাবা, সেইদিনাৰ পৰা সকলো পাহৰি যাব লাগে। আৰু ক্ষমা কৰিব শিকিব লাগে। ক্ষমাৰ সমান পৃথিৱীত একোৱেই নাই। হয়, সঁচাকৈ ঠিক আছে দাদা, বহুত ধুনীয়া ইমান এটা গুৰুত্বপূৰ্ণ কথা ক'লে দাদাই। আৰু আপুনি এনেকৈ আপোনাক শক্তি দিয়ে যেন মহাদেৱে আৰু অগ্নিনাভ মন্দিৰ এনেকৈ আগুৱাই যায়, ইণ্টাৰনেশ্যনেলি আগুৱাই। আমাৰ লক্ষ্য ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যদি ভগৱানে অগ্নিনাভ বাবাই বিচাৰে কম সময়ৰ ভিতৰত খুব ধুনীয়া এভাগ পূৰ্ণাংগ মন্দিৰ হ'ব, য'ত প্ৰত্যেকজন ভগৱান আহিব নিজৰ মন্দিৰ হিচাপে আৰাধ্য দেৱজনক প্ৰত্যেকজন ভক্তই সেৱা আগবঢ়াব। আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত যেনেকৈ শিৱদৌল চাবলৈ দূৰ দূৰণিৰ পৰা ভক্ত আহে, তেতিয়া যেনেকৈ অগ্নিনাভ চাবলৈ আহে, তেতিয়াও অগ্নিনাভ চাবলৈ আহিব। ভগৱানে আমাক যাতে প্ৰত্যেকজন ভক্তক শক্তি দিয়ে, যাতে আমাৰ দ্বাৰাই মন্দিৰত অহা প্ৰত্যেকজন ভক্তই যাতে পৰম আনন্দ লাভ কৰে, ভগৱানে সেইখনেই আমাক শক্তি দিয়ক। ঠিক আছে, আপোনালৈ ধন্যবাদ। আৰু আমিও আশা কৰোঁ আপোনাৰ হয়তো ইউটিউব চেনেল আছে, আপোনাৰ হয়তো মানে বিজনেছ ফেচবুক চেনেল আছে, যিয়ে নাথাকক ইও আপোনাৰ জীৱনৰ এটা কৰ্ম। গতিকে কৰ্ম যিটো হয়, কৰ্ম যিয়ে নহওক, কৰ্মটো এনেকুৱা হ'ব লাগে যাতে সেই কৰ্মটোৰ কাৰণে কাৰো ক্ষতি হ'ব নালাগে। যিটো কৰ্মই মানুহক উন্নতি কৰে, মানুহক মংগল কৰে, সিয়ে হৈ গ'ল সুকৰ্ম। গতিকে আপুনি মন্দিৰৰ এনেকুৱা এটা যেতিয়া প্ৰচাৰ কৰিব, মানুহে চাব, বহুতে ভক্তি মাৰ্গ যাব, বহুতে সমালোচনা কৰিব, বহুতে ডাউট কৰিব। আপুনি চাওক, ভগৱান ৰামচন্দ্ৰৰ সময়তো সমালোচনা আছিলে, ভগৱান কৃষ্ণৰ সময়তো সমালোচনা আছিলে, যীশু খ্ৰীষ্টকো কেনেধৰণে মৃত্যুবৰণ কৰিছিলে। আমাৰ গুৰুজনেও এটা সময়ত অসমৰ পৰা গুচি যাবলগীয়া হৈছিলে। গতিকে সৃষ্টিৰ সময়ত যেতিয়া আছিলে, আজিও আছে, আগলৈও থাকিব, সমালোচনা থাকিব। তাৰ মাজতে ভগৱানে আপোনাকো কৃপা কৰক, আপোনাকো শক্তি দিয়ক, আপুনিও যাতে আগুৱাই যাওক। এটা সময়ত আপোনাকো যাতে বিভিন্নজনে চিনি পোৱা হওক আপোনাৰ সামাজিক মাধ্যমৰ জৰিয়তে। হয়, মোৰ উদ্দেশ্য এটাই, যাতে মানুহে ভালটো দেখে, সঁচাটো দেখে, যাতে বহুতে মিছাটো দেখাবলৈ চেষ্টা কৰে। ইনফ্লুৱেঞ্চ বস্তুটো বহুত বেয়া আজিকালি, বহুতে বেয়া ইনফ্লুৱেঞ্চ কৰি আছে, বহুতে ভাল ইনফ্লুৱেঞ্চ কৰি আছে। ভালটো পটককৈ মানুহে নাচায়, ভক্তিভাৱটো নাচায়। যদি কিবা এটা বেয়া দি দিয়া যায়, সেইটো পটককৈ চায় মানুহে। তো এইটোৱে বিচাৰোঁ যাতে মানুহে ভক্তিভাৱ আহে মানুহৰ তাত, আৰু চবেই আগুৱাই যায় কৰ্মক্ষেত্ৰত। সেয়াই একদম সঁচা কথা। আপুনি ৯৯টা ভাল কাম কৰে, যদি সেই ভাল কামৰ মাজত যদি এটা বেয়া হৈ যায়, তেতিয়াহ'লে আপুনি চাব সেই ৯৯টা ভাল কামৰ নিউজটো যদি আপুনি ইয়াত দিওঁতে যদি আপোনাৰ ফলোৱাৰ দেখে মানে ১০,০০০, কিন্তু সেই বেয়া কামত দেখিব ১,০০,০০০। সঁচাকৈ এগৰাকী মহিলাই যদি খুব সুন্দৰকৈ কাপোৰ পিন্ধি খুব ভাল যদি কিবা এটা দিয়ে, তেতিয়াহ'লে লাইক কমেণ্ট উৎসাহ দিয়াৰ সংখ্যা যিমান হ'ব, যদি বেয়া অৱস্থাত দিয়ে তেতিয়াহ'লে আপুনি চাব লাখ লাখ মানুহ। এইটো মানুহৰ হৈ গ'ল এটা প্ৰবৃত্তি, এইটো এটা যুগৰ সময়। গতিকে যুগটোৱে এনেকুৱা। গতিকে সকলোৰে মংগল হওক, ভগৱানে সকলোকে মংগল কৰক, সকলোৰে ভাল মানে সকলোৰে ভাল। আজি আমাৰ আশে পাশে যদি আমাৰ গাঁওখনত যদি ১০০জন মানুহ আছে, তাৰে যদি ৯০ ঘৰ মানুহ যদি চহকী হয়, ১০ ঘৰ মানুহে এনেই চলি যাব পাৰে। কিন্তু যদি ১০ ঘৰ মানুহ চহকী হয়, ৯০ ঘৰৰ যদি দুখীয়া হৈ যায়, হয়তো এনেকুৱা এটা সময় আহিব সেই ৯০ ঘৰে লগ লাগি ১০ ঘৰৰ পৰা ভোকত থাকিব নোৱাৰিলে আজৰি আনি খাব। আজি সমাজখন তেনেকুৱা হৈছে। গতিকে সকলোৰে ভালটো সকলোৱে চিন্তা কৰিব লাগে। আৰু মই ভাবোঁ দুশ্মনকো ভাল হোৱাটোৱে বিচাৰোঁ। মহাত্মা গান্ধীয়ে কৈছিলে ন, যিজনে মহাত্মা গান্ধীক মৃত্যুদণ্ড মানে নাথুৰাম গাডছে, তেওঁকোতো ক্ষমা কৰিবৰ কাৰণে কৈছিলে। মানে কি, ক্ষমাৰ সমান ডাঙৰ কোনো একোৱে নাই। ধৈৰ্য ক্ষমা বহুত ডাঙৰ। গতিকে সেয়েহে সকলোৰে মংগল হওক, বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনাৰো মংগল হওক, বাবাই আমাকো শক্তি দিয়ক, সদায় ভক্তক শুশ্ৰূষা কৰিব আৰু সেৱা কৰি যাব পাৰে যাতে। ঠিক আছে, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ঠিক আছে, ধন্যবাদ।